কিন্তু এনেকৈ হ'লে মানে ভাল। হেল্ল' মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে। আৰু মই আহি পালোঁ এতিয়া বশিষ্ঠাশ্ৰম দেখা পাইছে, এইটো হ'ল গেট। আমি এনেকৈ যাব লাগিব আৰু আপোনালোকে চাই থাকক ময়ূৰ ক্ৰিয়েশ্যন বিহাইণ্ড দ্য চিন। আৰু এই অলপ পিছতে আহি পাব শকুন্তলাৰ উৎপল অৰ্থাৎ বিকাশ বৰা। বিশেষকৈ ছোৱালীবিলাকে ভাল পোৱা এটি কেৰেক্টাৰ উৎপলৰ আচল মানুহজন বিকাশ বৰা আহিব। গতিকে আপোনালোকে চাই থাকিব ময়ূৰ মিক্স আছামিছত ইণ্টাৰভিউটো হ'ব আৰু এইটো চেনেলত আপোনালোকে বিহাইণ্ড দ্য চিন কেমেৰাৰ আৰু কিছুমান পৰিৱেশ দেখাব। গতিকে আপোনালোকে চাই থাকিব। থেংক ইউ। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে। খাব নেকি? খাওক। হিয়া ভৰে মিঠা মিঠা আজি সপোনত। সেই গাইছ আমি এতিয়া মানে লোকেশ্যন বিচাৰি দেখিছেনে আগত গৈ আছে আমাৰ উৎপল। তাৰপিছত এতিয়া আমি এনেকৈ গৈ আছোঁ আৰু বোকা ভাঙি এয়া বোকা বোকা খচিলোৱে আমাৰ। আপুনি চাই থাকক, লোকেশ্যনটো ভাল লাগিছে। এইবিলাক ধুনীয়া একদম গছ গছনি পাহাৰ কিবা কিবি নাই, প্লেচটো ভালে লাগিছে। কিন্তু এতিয়া লোকেশ্যন কি হ'ব এতিয়া উৎপল? লোকেশ্যন কি হ'ব এতিয়া? আমি এতিয়া লোকেশ্যন বিচাৰি হাইৰাম। প্ৰথমে তাত গ'লোঁ, তাত ৰ'দ পৰে। এতিয়া আহিলোঁ ইয়াতে। কিমানজন আছে? একজন দুজন তিনিজন একো নাই। মই বাৰু ৰখি দিছোঁ ইয়াতে। অফিচ পিনো আছে। আপুনি আহিব নেকি? চটেগংগা জমনি ছুটি কৰিলে এইবিলাক হ'বই আৰু। জেগাটো ভালেই আছিল। এতিয়া ছায়া আছে কিন্তু বহুত। হে ছায়া বহুত আছে। আমি যাই যে সেইটো ৰাস্তাই পাম নাই? আমি য'ত প্ৰথমতে আহিছিলোঁ সেইখিনি নেকি? সেইখিনিতো নহয়। প্ৰথম যে আমি আহিছিলোঁ আগত নেকি? নহয়। অঁ, কেনেকুৱা লাগিছে জেগা বিচাৰি? বহুত ভাল লাগিছে জেগা বিচাৰি গুৱাহাটীৰ মাজতো এনেকুৱা এটা জেগা ওলাইছে। পুৰা গাঁও ফিল্ড দি দিছে। গাঁও ফিল্ড দি দিছে। কষ্ট হৈছে। কেনেকুৱা লাগে মানে? ভাল লাগিছে। থেংক ইউ দে, থেংক ইউ। এয়া মানে আমি শ্বুটিং কৰি আছিলোঁ, হঠাৎ আমাৰ খানা আহি গ'ল। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল পৰি গৈছে আৰু ভাল লাগিছে ন? ইফালে হাত ইনজুৰ আৰু জীয়া গুচিও যোৱা নাই হাতৰ পৰা খেলি আছে। এইটো মানে কাৰ কাৰণে আহিলে? এইটো দাদাৰ কাৰণে আহিলে নেকি? স্পেচিয়েল থেংকছ দাদা। বঢ়িয়া। নিমখ লাগিব নেকি? নালাগে। নিমখ অকণমান লাগিছিলে অৱশ্যে। কিন্তু এনেকৈ হ'লে মানে ভাল। হেল্ল' এইটো 2 months। ভেকচিন দিয়া আছে। খবৰ ল'ব আছে এখন। শুনা প্ৰীতিৰ নাই ভাগৰ